নলবাৰীত বিশাল শ্বপিং মলৰ কৰ্মচাৰীৰ গুণ্ডাগিৰিক লৈ প্ৰতিক্ৰিয়া। নলবাৰীত কাঠফুলাৰ দৰে বৃদ্ধি হোৱা একাংশ শ্বপিং মলৰ যেন দপদপনি চলিছে নলবাৰীত। অনা অসমীয়া শ্বপিং মলসমূহে অসমীয়াৰ ওপৰত দপদপনি চলাই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। শেহতীয়াকৈ V2 নামৰ শ্বপিং মল কৰ্তৃপক্ষই একাংশ থলুৱা কৰ্মচাৰীক মানসিক নিৰ্যাতন দিয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি আন এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল চহৰখনৰ বিশাল শ্বপিং মলত। নলবাৰীৰ আত্মীয়ৰ গৃহলৈ অহা এগৰাকী কিশোৰে আজি সন্ধিয়াৰ ভাগত বিশাল শ্বপিং মললৈ গৈছিল কিছু সামগ্ৰী ক্ৰয় কৰিবলৈ। কিশোৰগৰাকীৰ আত্মীয় লোকৰ অভিযোগ মতে মিছা অভিযোগ দি শ্বপিং মলখনৰ 4-5 জনীয়া গুণ্ডা কৰ্মচাৰীয়ে কিশোৰগৰাকীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। শ্বপিং মলখনৰ গুণ্ডা কৰ্মচাৰী কেইজনৰ হাতৰ পৰা দৌৰি কিশোৰগৰাকীয়ে প্ৰাণ ৰক্ষা কৰিব বিচাৰে যদিও খেদি খেদি সাজিনা বেগম নামৰ এগৰাকী মহিলাৰ দোকানৰ ভিতৰতো বেয়াকৈ মাৰপিট কৰে। আনকি কিশোৰগৰাকীক মাৰপিট কৰিবলৈ বাধা প্ৰদান কৰাত বিশাল শ্বপিং মলৰ কৰ্মচাৰী কেইজনে মহিলাগৰাকীকো মাৰপিট কৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে। ইয়াকে লৈ মুহূৰ্ততে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় NT ৰোড আৰু বিশাল শ্বপিং মল চৌহদত। ইহঁতে দৌৰি দৌৰি গৈছে, ইহঁতৰ পিছৰে 4-5 জন মান ল'ৰা গুচি গৈছে একেলগে। মোৰ হোটেলত তাৰমানে মই হোটেলত অকলে আছিলো। হোটেলত গৈ গোটেইকেইজনী যাই কেনে তাৰমানে মোক উলিয়াই দিছে গলতে কেনে এই বিশালৰে ল'ৰা কেইজনে। মইতো অকলে আছো, মই গমেই পোৱা নাই যে মোৰ ভাগিনজনী যে পৰি গ'ল তাতে পাগৰি কাৰণে। মই ভাগিনজনীক চাব খুজিছো, বেহুজ হৈ পৰি গ'ল। ইহঁতে মোক ভাগিনজনীক চাব নিদিয়ে কেনে মোক গলতে ওলাই দিছে, দি কেনে মোক এক থাপা কোনোবা এজনে মাৰিছে দুজনৰ মাজত। মাৰি কেনে ওলাই দি কেনে সিহঁতে ভাগিনজনীক কাটি মাৰিছে তাৰমানে। মাৰিছে চুৰ কৰা বুলি কৈছে ইয়াতে। আমি কৈ আছো যদি চুৰ কৰিছে তেন্তে দোষী শাস্তি পাব, কিন্তু দোষীক হেৰি কৰাৰ কাৰণে আৰু প্ৰুফ দিব লাগিব, CCTV ফটোখিনি আমাক দিলে হেলি হ'ল। নাই সিহঁতে নামানে। আমি কোন বোলে আমি বিচাৰো, আমি পুলিচ মাতিম, আমি অমুক কৰিম তমুক কৰিম, নাজানা নেকি আমাক চিনি নোপোৱা নেকি? সেনেকৈ মোক গলতে বাহিৰ কৰি দিছে, যি ল'ৰাজনক মাৰছি তাতে। বিশাল শ্বপিং মল কৰ্মচাৰীৰ হাতত গুৰুতৰভাৱে আহত হোৱা কিশোৰগৰাকীক লগে লগে নলবাৰীৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ GMCHলৈ প্ৰেৰণ কৰিছে। বিনা কাৰণত মাৰিলে। এতিয়া ইহঁতেতো প্ৰুফটো দিব পৰাই নাই এতিয়ালৈকে, দেখাব পৰাই নাই এতিয়ালৈকে। পুলিচক দেখাম বুলি কৈছে, কিন্তু পুলিচক আমাক তাতেতো কৈছিল যে তোমালোকক দেখাম বলা। আমি আহিলো, এতিয়া আমাক নেদেখাই এতিয়া পুলিচক দেখাম বুলি কৈ আছে। 5 জন মান গৈছে, কিন্তু মাৰাটো 2 জনে বেছি কৰি মাৰিছে আৰু মোক গলতে কেনে মোৰ গাত হেৰি কৰি ওলাই দিছে তাৰমানে। মোৰ হোটেল ইমৰান ছাৰৰ ৰুমত আছে, দেৱীৰাম ফিল্ডৰ সন্মুখত। হোটেললৈ ভিতৰলৈ গৈছে গোটেইকেইজনে, যাই মাৰিছে তাতে। পানী চানী পৰি আছে, পেলাই লৈছে। অন্যহাতে বিশাল শ্বপিং মলৰ কৰ্মচাৰীৰ হাতত আক্ৰান্ত হোৱা ব্যৱসায়ী মহিলাগৰাকীয়ে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। এই ঘটনাৰ পিছতে বীৰ লাচিত সেনাৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ বিশাল শ্বপিং মল কৰ্তৃপক্ষক তীব্ৰ সকিয়নি প্ৰদান কৰাৰ লগতে গুণ্ডা কৰ্মচাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বিশাল মাৰ্কেটত যি এওঁলোকৰ দপদপনি যি উপদ্ৰৱ, সেই উপদ্ৰৱৰ বলি হ'ব লগা হৈছে এজন সাধাৰণ ল'ৰা, সৰু ল'ৰা আৰু এজনী বাইদেউ বলি হ'ব লগা হৈছে। তো আমি আহিলো, ইয়াতে গম পালো যে ইয়াতে বিশাল মাৰ্কেটৰ যি অনা অসমীয়াৰ যি দপদপনি, সেই দপদপনিত আমাৰ কিছু সংখ্যক অসমীয়া ল'ৰাই কিছু সংখ্যক খিলঞ্জীয়াই পাহৰি গৈছে যে নলবাৰী চেণ্টিমেণ্টক তেখেতসকলে পাহৰি পেলাইছে। আজি এই বিশাল কৰ্তৃপক্ষৰ ফালৰ পৰাই এটি ভুলৰ কাৰণে এজন ছাত্ৰ, এজন ভাতৃ, তোৰ 16 বছৰীয়া বয়স, সেই 16 বছৰীয়া বয়সৰ ভাতৃজনক এই বিশাল কৰ্তৃপক্ষই বিভিন্ন ধৰণে অত্যাচাৰ কৰিলে, গুৰুলাগুৰুকৈ মাৰিছে, যাৰ ফলত তেওঁ বমি কৰি দিছে, তেওঁ তেজ বমি কৰি দিব লগা হৈছে। তাতকৈ ডাঙৰ কথা হ'ল য'ত নেকি আমি অসমত নলবাৰীত আমি এইটো কথা আমি সকলোৱে বুজি পাওঁ যে আমাৰ মহিলাসকলৰ ক্ষেত্ৰত আমি সন্মান দিওঁ। গতিকে আজি বিশাল কৰ্তৃপক্ষই প্ৰমাণ কৰি দিলে যে আমাৰ মহিলাসকল তথা আমাৰ নলবাৰীৰ যি স্থানীয় মহিলাসকল আছে, সেই মহিলাসকলৰ ক্ষেত্ৰত বিশাল কৰ্তৃপক্ষৰ দপদপনি তথা উদ্ভণ্ডালি একনায়ত্ববাদ, সেই একনায়ত্বৰ ফলত গুণ্ডাগিৰি কৰি তেওঁলোকে পৰিৱেশ সৃষ্টি কৰিছে। গতিকে আমি বীৰ লাচিত সেনাই সম্পূৰ্ণভাৱে নলবাৰী জিলা সমিতিয়ে তেওঁলোকক সকীয়াৰে বিচাৰিছো যে আপোনালোকে সাৱধান হওক। নলবাৰীৰ দৰে ঠাইত আপোনালোকে ব্যৱসায় কৰিছে, ব্যৱসায় কৰক, কিন্তু জনসাধাৰণৰ প্ৰতি সন্মান, সমৰ্থন, মৰম, সম্পৰ্ক আপোনালোকে বুজক।